নমস্কাৰ মই জিন্তি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰো সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভালেই বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিল কিয়নো কাপোৰ কৰি যাওঁ আৰু দি যাওঁ ভিডিঅ' বনোৱাই নহয় এলাহতে থাকি যায় গতিকে আজি ভাবিলো আজি ভিডিঅ' এটা দিবই লাগিব গতিকে কাপোৰযোৰ যেহেতু আজি দিমগৈ সেইকাৰণে তাৰ আগতে ভাবিলো আপোনালোকক কাপোৰযোৰ দেখুৱাও আৰু কাপোৰযোৰ মই কেনেকৈ কৰিছো হেয়াও দেখাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব গতিকে এতিয়া কাপোৰযোৰ চাই লওঁ আহক কাপোৰযোৰ হৈছে এইযোৰ যিযোৰ মই গুজৰাটী চিলাই কৰিছো আৰু ইয়াত আছে গেৰু ডিজাইন এয়া মেলিও ল'ব পাৰে আপোনালোকে জাপিও ল'ব পাৰে আৰু মই কাষতো এনেকৈ ফুল দি দিছো আৰু ইয়াৰ আঁচলটো হৈছে এইটো যিটো মই মাজত দিছো ফুল হেতুকে ইয়াত দিছো মানে এটা ডিজাইন এপা ফুলেৰে মই গোটেই কাপোৰযোৰ কৰিছো আৰু ইয়াত এনেকৈ এইটো ষ্টাইলত দুটা কৈ দহি গাঠি দিছো মাজত কেপছ দি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু এয়া গেৰু ডিজাইন আৰু কাপোৰযোৰৰ মাজত মই এনেকৈ দুটা কৈ ফুল দি দিছো গোটেই কাপোৰযোৰতে ফুল আছে হেভি ফুলৰ কাপোৰ হয় আৰু মই কাপোৰযোৰ কৰিছো মিক্স পাট কাপোৰত আৰু এখন হৈ গ'ল ইয়াৰ চাদৰ আৰু এইখন হ'ল ইয়াৰ মেখেলাখন যথেষ্ট আহল বহল চাদৰখনত যেনেকৈ দিছো তেনেকৈ কৰিছো এয়া পিন্ধিবলৈ খুবেই আৰাম হ'ব কাপোৰযোৰ কোমল আৰু পাতলা হয় ইয়াত মই এনেকৈ দিছো মেখেলাখনত ফুলটো আৰু ইয়াৰ ব্লাউজ পিচটো হৈছে এইটো ইয়াত মই ইমান হেভি কৈ দিয়া নাই হাতত এনেকৈ কৰিবলৈ এনেকৈ দিছো এনেকৈ পৰাকৈ দিছো গতিকে গোটেই কাপোৰযোৰ কেনেকুৱা লাগিলে আপোনালোকে চাই পেলাই জনাব কমেন্ট এটা কৰি পেলাই আৰু মই কৰি আছো ফেব্ৰিক কৰি আছো এয়া কাপোৰযোৰ কমপ্লিট হোৱা নাই এইযোৰ ইয়াৰো ভিডিঅ' দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব যদিহে মই এনেকুৱা ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় আৰু ইয়াৰো ভিডিঅ' মই অতি সোনকালে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম গতিকে এই কাপোৰযোৰনো মই এতিয়া কেনেকৈ কৰিলো সেইটো চাই লওঁ আহক
আপোনালোকে ভিডিঅ'টি চাই ভাল পালে আৰু যদিহে ভিডিঅ'টি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ ভতি আহিম এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে গতিকে আজিলৈ বাই বাই